নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ টপাৰ বিয়াবি ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'টো তোমালোকলৈ আনিছোঁ অকল হেল্পফুলৰ বাবে। ভিডিঅ'টোত আলোচনা কৰিম 2022 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ স্কুটিৰ মেৰিট লিষ্টৰ ওপৰত। কেনেকৈ আৰু ক'ত তোমাৰ নাম চাব পাৰিবা, জানিব পাৰিবা তোমাৰ নাম মেৰিট লিষ্টত আছেনে নাই, সবিশেষ ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰা হৈছে। যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবা, যাতে শিক্ষা সম্বন্ধীয় খবৰবিলাক সময়মতে জনাব পাৰোঁ। পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীনত দেখা পাইছা এটা ইণ্টাৰফেচ, মেথড টু ডাউনলোড এইচএছ স্কুটি মেৰিট লিষ্ট 2022, এছএক এছাম এইচএছ স্কুটি মেৰিট লিষ্ট 2022। ইয়াত এটা স্পষ্ট কৰি ৱেবছাইট দেখুওৱা হৈ আছে। সেই ৱেবছাইটত ভিজিট কৰি তোমাৰ নাম মেৰিট লিষ্টত আছেনে নাই গম পাব পাৰিবা। গতিকে যদি কোনোবাই মেৰিট লিষ্ট চাব বিচাৰা তেনেহ'লে এইটো ৱেবছাইটৰ যোগেদি চাব পাৰিবা। এইটো ৱেবছাইটত উপলব্ধ হ'ব মেৰিট লিষ্ট সকলো প্ৰচেছ, মেৰিট লিষ্টত ডাউনলোড প্ৰচেছ সকলো এইটো ৱেবছাইটৰ যোগেদি কৰিব পাৰিবা।